বেক টু মাই চেনেল। আজি মই গৈ আছোঁ সদপুৰ মাৰ্কেটত। তাত বহুত ধুনীয়া ধুনীয়া বস্তু পায়, বহুত কম দামতে পায়। চ' তাত ষ্টেচনাৰী লগতে ষ্ট্ৰীট ফুড, তাৰপিছত কাপোৰ আপোনালোকে বহুত কম দামতে দেখা পাব। চ' মই তাত এটা স্পেচিয়েল পাপৰি চাট পায়, সেইটো খাবৰ কাৰণে একচুৱেলি গৈ আছোঁ। আৰু তাত এটা স্পেচিয়েল চাহো পায়। চ' তাত মই আপোনালোকক চাহৰ দোকানত গৈ চাহ দেখাম, তাৰপিছত পাপৰি চাট দেখাম, আৰু লগতে আপোনালোকে কাপোৰ চাপোৰবিলাক দেখা পাব, বহুত কম দামতে পায়। চ' বলক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো দেখিছে আপোনালোকে সদপুৰ ষ্টেচন, ইয়াৰ পৰা মাৰ্কেটটো একদম ওচৰতে লাগি আছে। এতিয়া মই ভূ গৰ্ভৰ পথ আছে, এনেকৈ মাটিত তলেদি যাব পাৰি মাৰ্কেটলৈকে, সেই পথটোৰে এনেকৈ গৈ আছোঁ। মই 4 নম্বৰ প্লেটফৰ্মৰ পৰা গৈ আছোঁ এনেকৈ, আপোনালোকে দেখা পাইছে। এইটো ৰোডটো এনেকৈ মাটিৰ তলেৰে গৈ কিনে মাৰ্কেট ওলাইছে, আৰু আপোনালোকে বেলেগ প্লেটফৰ্মতো যাব পাৰে এনেকৈ। ইয়াত দেখিছে ইয়াৰ পৰা মাৰ্কেট ষ্টাৰ্ট হৈছে। এইখন মিঠাইৰ দোকান, আৰু এইপিনে লাচি, তাৰপিছত ইয়াৰ পৰা কাপোৰৰ দোকান চব ষ্টাৰ্ট হৈছে। বহুত বৰষুণ দি আছে এৰিয়াতে। এয়া আপোনালোকে দেখিছে এইবিলাক চব ষ্টেচনাৰী দোকান। এয়া দেখা পাইছে আপোনালোকে ষ্টেচনাৰী দোকানবিলাক। ইয়াতে বিভিন্ন ধৰণৰ দোকান আছে, কাপোৰৰ লগতে ষ্টেচনাৰী, তাৰপিছত ফুল, তাৰপিছত ষ্ট্ৰীট ফুড আছে। মই আপোনালোকক ষ্ট্ৰীট ফুডো দেখাম। তাৰপিছত এটা স্পেচিয়েল টি শ্বপ আছে, অকণমান বাহিৰত যাব লাগিব, এইটো মেইন ৰোডৰ পিনে, তাত দেখা পাব। ইয়াত দেখিছে আপোনালোকে এইবিলাক চব ষ্টেচনাৰী। ইয়াতে বেগৰ দোকান আছে, এইবিলাক দেখিছে আপোনালোকে। এইবিলাক বহুত কম দামতে পায় বেগবিলাক, 200-150 টকাতে বেগ পায়। ইয়াত আপোনালোকে দেখিছে কাপোৰবিলাকো বহুত কমতে পায়। ইয়াতে বিভিন্ন ধৰণৰ কালেকশ্যন আছে নতুন নতুন কাপোৰৰ। চ' আপোনালোকে যদি যেতিয়া কলকাতা আহে, তেতিয়া এই সদপুৰ এই সস্তাৱালা মাৰ্কেটটো আহিব পাৰে চাবৰ কাৰণে। ইয়াত দেখিছে চব কাপোৰৰ দোকান, এইবিলাক চেণ্ডেলৰ দোকান আছে, এইবিলাক চব টি চাৰ্ট। এটা কথা কিন্তু আপোনালোকক দাম বহুত ক'ব বস্তুবিলাকৰ, কিন্তু আপোনালোকে বাৰ্গেনিং কৰি কমাব লাগিব। এইপিনে ভিতৰৰ পিনে আকৌ ব্ৰিজৰ তলৰ পিনে আকৌ এইপিনে বহুত ডাঙৰ ডাঙৰ দোকান আছে, কিন্তু আমি এইফালে যোৱা নাই। আৰু বহুত ডাঙৰ হয় এইখন মাৰ্কেট। এইপিনে ফল মূলৰ বজাৰ আছে, তাৰপিছত পূজাৰ সামগ্ৰী যি লাগে সেইবিলাক পোৱা যায়। কিন্তু মানে বৰষুণ দি আছে অলপ অলপ, সেইকাৰণে আমি আৰু সিফালে ফুৰিব নগ'লোঁ বেছিকৈ। এইবিলাক চব ছোৱালী মানুহৰ কাপোৰৰ দোকান। এইবিলাক ফুল, আপোনাৰ ঘৰৰ ইণ্টাৰিয়ৰ ডেক'ৰেশ্যনৰ কাৰণে ফুল পাব। এয়া দেখিছে আপোনালোকে, এইবিলাক দেখিছে নাইটি 130 ৰুপিজ অনলি। ইয়াতে আপোনালোকে নাইটি চাইটি চব পাব। বাহিৰত বহুত বৰষুণ হৈ আছে, চ' মই ইয়াতে অকণমান টাইম ষ্টপ দিব লগা হৈছে। এতিয়া মই আপোনালোকক দেখাম ষ্ট্ৰীট ফুডৰ দোকানবিলাক, চ' আপোনালোকে চাই থাকিব। মই এতিয়া মাৰ্কেটত গৈ আছোঁ। দেখিছে চাৰিওপিনে কাপোৰৰ দোকান। মাস্কখন লগাই কিবা এটা অদ্ভুত লাগি গৈছে, উপায় নাই লগাব লাগিব। পূৰা ভিৰ হৈছে, এইবিলাক চব কাপোৰৰ দোকান আপোনালোকে দেখিছে। গতিকে ইয়াতে আহিলে কিনিব পাৰে। চব বলক এতিয়া কিবা এটা খাই লওঁ। মই স্পেচিয়েল চাহ খাবলৈ গৈ আছোঁ। ইয়াতে এখন স্পেচিয়েল চাহৰ দোকান আছে, ইয়াত দেখিছে আপোনালোকে। মই দেখাব চেষ্টা কৰিছোঁ চাৰিওপিনে। তো বলক চাহৰ দোকানখনলৈকে যাওঁ, তাত কেনেকুৱা স্পেচিয়েল চাহ পাই চাই লওঁ। মই যিটো কৈছিলোঁ আপোনালোকক স্পেচিয়েল পাপৰি চাট আজি খাম বুলি, সেই পাপৰি চাটটো ইয়াতে পায়। আপোনালোকক দেখাম এতিয়া। চাহ খোৱাৰ আগতে পাপৰি চাটটো খাই লওঁ, তাৰপিছত চাহ খাব যাম, তাৰপিছত আকৌ আইচক্ৰীম খাম। ভাবিছোঁ আৰু মনত কি হয় চাই লওঁ। বৰষুণো দি আছে। ইয়াত দেখিছে আপোনালোকে স্পেচিয়েল পাপৰি চাট বনাই আছে। এই আলু, তাৰপিছত কিবা কিবি মছলা দিছে তাত, ধনিয়া পাত, পিঁয়াজ, তাৰপিছত এইটো হৈছে ইমলি, মানে তেতেলীৰ কিবা ৰস বনাই চেনীৰ লগত। মিঠে দি, গুৰ মিঠে চাগে, গুৰ মিঠে দি কিনে বনাই, বহুত টেষ্টি লাগে খাব। আৰু এইটো পাপৰিটো দিছে ইয়াতে। এতিয়া এইটো দি দিলে আকৌ ইমলিৰ এইটো যোনটো ৰস আছিলে, তাৰপিছত আলু যোনখিনি মছলা চছলা দি সানিছিলে এইটো ওপৰত দিছে। দেখিব বহুত ধুনীয়া হৈছে। ইয়াতে মাত্ৰ 40 টকা লয়। আপোনালোকে 40 টকাত খাব পাৰিব পাপৰি চাট স্পেচিয়েল, বহুত টেষ্টি লাগে খাবলৈ। ইয়াত দেখিছে আপোনালোকে বহুত ধুনীয়া হৈছে দেখিব। এয়া চাওক। कैसा है बोलो, कैसा है?
अच्छा मैं टेस्ट करके देखता हूँ थोड़ा सा। बहुत टेस्टी है। এয়া দেখিছে বাহিৰত কিমান ডাঙৰকৈ বৰষুণ দিছে। অলপ সময় চাই ল'ম, বৰষুণ যদি নকমে তেতিয়া বৰষুণত তিতি হ'লেও যাম চাহ খাব। এয়া দেখিছে কাপোৰৰ দোকান আছিলে, চব এতিয়া বন্ধ কৰিব ধৰিছে। বহুত চাৰিওপিনে খালি কাপোৰৰ দোকান আছে ইয়াতে। আপোনালোকে বহুত কমতে পাব কাপোৰ। চ' আহিব ইয়াতে সোদপুৰ মাৰ্কেটত, কলকাতা আহিলে জৰুৰ। এতিয়া চাহ খাব গৈছোঁ। চাৰিওপিনে বৰষুণ, কিন্তু বৰষুণত তিতি হ'লেও চাহ খাব গৈছোঁ। ইয়াত 10 টকাত স্পেচিয়েল চাহ পায়। চ' বলক আমি এতিয়া চাই লওঁ। এয়া চাহৰ দোকান আহি পালোঁ। ইয়াতে আপোনালোকে 10 টকা দি কিনে এটা কইন ল'ব লাগে কাউণ্টাৰত গৈ। আমি এই কইনটো লৈ লৈছোঁ, দেখিছে আপোনালোকে, এটা গ'ল্ড টাইপৰ কইন। এতিয়া ইয়াতে চাহ দিছে মাটিৰ বাচনত। তাৰপিছত ওপৰত মলাই দিব গাখীৰৰ। বাহ, বহুত টেষ্টি লাগে খাকে। দেখিছে আপোনালোকে কিমান ধুনীয়া। চাহ খাই ল'লোঁ, এতিয়া আমি আইচক্ৰীম খাব যাম। দেখিছে আমাৰ দুটাৰ অৱস্থা কেনেকুৱা হৈছে ভিজি বৰষুণত। পূৰা বৰষুণ দি আছে, সেইকাৰণে পূৰা অৱস্থা নাইকিয়া হৈছে। এইবিলাক পূৰা ভিজি গৈছে চুলি তুলি। তো এতিয়া আমি আইচক্ৰীম খাব যাম। তো বলক। আইচক্ৰীম খোৱাৰ আগতে স্পনচাৰ বুলি এটা মল আছে, বহুত ডাঙৰ। দেখিছে আপোনালোকে, ইয়াতে যাম, চাই ল'ম কি কি আছে। স্পনচাৰ মলৰ ভিতৰত গৈ আছোঁ এতিয়া। একদম চাহ দোকানৰ, যোনখন চাহ দোকান আছিলে সেইখনৰ একদম লগতে লাগি আছে। চ' ইয়াতে আপোনালোকে দেখিছে, ইয়াতে বিভিন্ন ধৰণৰ ঘৰৰ সামগ্ৰীবিলাক পায় গোটেইখিনি। ইলেক্ট্ৰনিক্সৰ পৰা আদি কৰি যোনবিলাক কণ্টেইনাৰ আছে, ইয়াত দেখিছে আপোনালোকে 99ৰ পৰা ষ্টাৰ্টিং কণ্টেইনাৰ। তাৰপিছত এইবিলাক চব আপোনালোকৰ ব্ৰাছৰ পৰা গোটেই আপোনাৰ যোনখিনি প্ৰয়োজনীয় সামগ্ৰী থাকে সেইখিনি গোটেই পায় ঘৰৰ কাৰণে। ইয়াত দেখাইছোঁ আপোনালোকক। दिखा रहे हैं टेंशन में कुछ वीडियोस रही। এটা বস্তু স্পনচাৰ মলত বহুত ভাল লাগিছে। এইটো হৈছে ইলেক্ট্ৰনিক্স বস্তু। ইয়াতে 50% অফ আছে। এনেই দাম 4000, কিন্তু আপোনালোকে 2000 টকাত পাব। দেখিছে কিমান ধুনীয়া, ঘৰত ডেক'ৰেশ্যনৰ কাৰণে লগাব পাৰে। 2000 টকাত পাব আপোনালোকে। 4000 এনেই দাম, কিন্তু 50% অফ চলি আছে। কিন্তু এটা বস্তু মোৰ বহুত মাথা গৰম উঠি গৈছে দেখি। এয়া দেখিছে আপোনালোকে কণী এই প্লেটত থৈছে এনেকৈ, আৰু ইমান দাম কণীবিলাকৰ। 102 টকা প্ৰাইচ। आइसक्रीम खाने के लिए आया हूँ। यहाँ पे खरीदो ना, यहाँ पे बहुत अच्छा है। सेम ही है। हाँ, मैंगो क्या लोगे? मैंगो लोगे? हाँ, मुझे भी मैंगो ही खाना है। स्पेशल मैंगो आइसक्रीम। ये आप लोग देखिए कितना सुंदर है। मैं अभी टेस्ट करके देखूँगा। रुपया 12 টকাত ইমান ডাঙৰ আইচক্ৰীম দিছে। চ' এতিয়া মই টেষ্ট কৰি চাম। মই আইচক্ৰীমটো খালোঁ। আইচক্ৰীম বহুত টেষ্টি আছিলে। মেংগ' ফ্লেভাৰ, চব ফ্লেভাৰ ট্ৰাই কৰিছোঁ, বাট মেংগ' ফ্লেভাৰ চবতকৈ বেষ্ট হয়। আপোনালোকে ট্ৰাই কৰিব পাৰে মেংগ' ফ্লেভাৰ। চ' মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিম, কাৰণ বহুত বৰষুণ দি আছে, এতিয়া ক'তো যাব পৰা নাই। চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অতি সোনকালে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ।